ৰিক্সাখন লৈছোঁ এয়া ধুনীয়া ধুনীয়া ছোৱালী হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আজি লগৰটোৰ ফালে গৈ আছোঁ তাৰপিছত লগৰটোৰ ঘৰ গৈ পিনে তাৰপিছত আমি হায়াৰ ছেকেণ্ডেৰী ফালে যাম তাৰপিছত আজি মেডিকেল আছিল আমাৰ লগৰ কেইটামান আছে তেহেঁতি আজি তেহেঁতৰ আজি সেইদিন আমাৰ হৈ গ'ল আমাৰ তেহেঁতৰ আজি লাষ্ট দিন চ' তেহেঁতৰ লগত অলপ লাষ্ট দিন কাৰণে অলপ ওলাই যাম তাৰপিছত ফুৰিম অকণমান আপোনালোকক দেখাম কি কৰিম ত' চাই থাকক আমি লগ পালোঁ এতিয়া লগৰটো চ' এতিয়া আমি ৰাহুলৰ লগত যাম এতিয়া আৰু দুটা লগৰ আছে সিহঁতৰ লগত এতিয়া লগটো পাম সিহঁতক তেনেকৈ কণ্টেক্টটো কৰি লওঁ কি হয় এতিয়া আমি গৈ থাকোঁ আপোনালোকে ব্লগত দেখিব কি হয় আজি ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইকো দিব ভিডিঅ'টো বহুত কষ্ট হৈছিল যদি ভিডিঅ'টো ভাল লাগে এতিয়া লাইক কৰিব দেই ইভাগে নকৰিব মানে যদি ভিডিঅ'টো ভাল লাগে টেকৰ ভিডিঅ' আছিলে সেইকেইটা চাবলৈ নাপাব ভাল টেকৰ ভিডিঅ' দিয়ে ত' আৰু ভৱিষ্যত আহি থাকিব আপোনালোকে আগুৱাই গৈ থাকিব সেইটোৱে আশা কৰিছোঁ ব'লক আমি গৈ থাকোঁ এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী ফালে যাম ন ফাৰ্ষ্ট আমি হায়াৰ ছেকেণ্ডেৰী ফালে যাম তাৰপিছত অলপমান টাউনখন ঘূৰিম বহুত দিনৰ পাছত টাউনলৈ আহিছোঁ দেই মেডিকেলৰ পাছততো 3 4 দিন মান ঘৰত সোমাবলৈ আমনি লাগিছে এতিয়া আজি সোণাৰীলৈ আহিলোঁ অকণমান দেৰি আজি দিনটো সোণাৰীতে কটাম বুলি ভাবিছোঁ লগৰকেইটাও থাকিব চ' অলপ ফুৰিম আৰু তাৰপিছত চুলিখিনি বেছি চুলিখিনি কাটিব লাগিব ৰিক্সাখন লৈছোঁ ৰিক্সা উঠিম এতিয়া তাৰপিছত হায়াৰ ছেকেণ্ডেৰীলৈ যাম ব'লক আমি গৈছোঁ হায়াৰ ছেকেণ্ডেৰী পাই গ'লোঁ ৰিক্সাখন ৰখালোঁ এতিয়া ৰিক্সাখন নামিছোঁ মই পইচা দিম হ'ব ভাড়া দি লওঁ পাই গ'লোঁ এতিয়া চ' ফাইনেলি আমি হায়াৰ ছেকেণ্ডেৰী পালোঁহি লগৰকেইটা লগ পালোঁ এইকেইটা আমাৰ লগৰ এয়া ধুনীয়া ধুনীয়া ছোৱালী আমি পাই গ'লোহি হায়াৰ ছেকেণ্ডেৰী লগৰখিনি সুধোঁ পৰীক্ষা কেনেকুৱা হৈছে লগ পাইছোঁ পৰীক্ষা ভালে হৈছে তোমাৰ দিছা নেকি এক্সাম নাই মই মোৰ হৈ গ'ল নেকি আমি আজৰি গাঁৱতে লগ পাই গ'লোঁ পৰীক্ষা কেনেকুৱা হ'ল মোৰ পৰীক্ষা ভালে হৈছে কিমান এলি একো এৰা নাই চব কৰি একৰা মানে 100 নহয় 90 দিব লাগে হেল্ল' গাইজ আমি এতিয়া কাৰেঙলৈ গৈছোঁ বোলা তাত অকণ কিয় হা তাত খাম কিয় তাৰপিছত অকণ ফুৰিম তাৰপিছত ঘৰ যাম আৰু চ' বোলক গৈ আছোঁ এতিয়া আমি কাৰেঙলৈ গৈছোঁ আপোনালোকে ইয়ালৈ আহিব পাৰিব একদম মানে একদম বেষ্ট ৰেষ্টুৰেণ্ট হয় এখন চ' ফাইনেলি আমি কাৰেঙত বহি আছোঁ এতিয়া আহি পিনে আমাৰ লগত আছে ৰাহুল তাৰপিছত আছে এইটো আইকমন দা এইফালে আমাৰ মহিলা সমিতি এই পিছোঁ আকৌ চ' গাইজ কাৰেঙলৈ আহিছিলোঁ কাৰেঙত ফৰেনাৰ কেইজনমান লগ পালোঁ Hello. Where are you from? I'm from France. From Paris. And you are from here? I just 5 kilometers far away from this town. Okay. What do you do for living? No sir, I'm just student now. So আমি ইয়াত খাই মেলি পিনে আমি ক'ৰবাত ক'ত যাম আমি ভাবিছোঁ এফালে ফুৰিব যাওঁ নহ'লে ইয়াতে গৈ ঘৰলৈ যাব পাৰোঁ মানে তো আমি ফুৰিব যাওঁ ক'ৰবাত ফুৰি পিনে আপোনালোক দেখাওঁ আপোনালোকে চাই যাব কিন্তু চাই থাকিব আমি কি কৰোঁ চ' হেল্ল' গাইজ মানে কি হ'ল বতৰটো ডাৱৰীয়া কৰি দিলে এতিয়া ফুৰিম বুলি ভাবিছিলোঁ আৰু প্লেনিং আছিলে নহ'ব আজি
নেক্সট ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব এইটো মোৰ ফাৰ্ষ্ট ব্লগ দেই ফাৰ্ষ্ট ব্লগ মই নাজানো ভুল হ'ব পাৰে বহুত আপোনালোকক কিবা দেখাব পাৰোঁ কথা ক'ব নাজানিবও পাৰোঁ ফাৰ্ষ্ট ব্লগ কিন্তু আগতে মই অলপ কিবি বনাইছিলোঁ যোনবোৰ টেকৰ ভিডিঅ' আছিলে সেইবোৰ চাব সেইবোৰ বনাইছিলোঁ চ' এতিয়া আৰু যিবোৰ এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰিব গৈছে তেনে ভৱিষ্যত গৈ ভাল হ'ব আৰু আপোনালোকে অলপ আগুৱাই যাম বুলি আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদ থাকিলে কিবা এটা হ'লেও কৰিব পাৰিম চাগে মই চ' আশীৰ্বাদ কৰিব মোক আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট চ' বাই বাই গাইছ